নমস্কাৰ, মই অৰূপ কুমাৰ পাঠক পাঠ কৰিবলৈ ওলাইছোঁ কবি মৃণাল মেধিৰ দ্বাৰা ৰচিত এটি কবিতা। কবিতাৰ শিৰোনাম দূৰ সপোনৰ ছোৱালীজনী। দূৰ সপোনৰ ছোৱালীজনী, তুমি কাৰ বাবে ফুলিছা নাজানো মই, কিয় জানো তথাপিও বাৰুকৈয়ে মনত পৰে তোমাৰ কথা। বাৰে বাৰে আজি আধৰুৱা সপোনে ভাগৰুৱা দেহাটিত জোৰ লয়হি। আজি সপোনৰ ভাজে ভাজে জ্বলে আশাৰ বন্তি, কিয় বাৰে বাৰে হৃদয়ত এনে হয়? তুমি কাৰ বাবে ফুলিছা নাজানো মই। দুভাগ ৰাতি তোমাৰ সপোনে যেতিয়া কৰিছিল আমনি, তেতিয়া দুচকুত টোপনি। পূৰ্ণিমাৰ সেই মুখৰিত জোনাকৰ মাজত এবুকু সপোন সিঁচি চাই আছিলোঁ মই। মৰমহনা তোমাৰ মিঠা যৌৱনে প্ৰতিটো দেহৰ ভাজত অৱতাৰণা কৰিছিল এটি মনোমোহা দৃশ্যৰ। কিন্তু পুৱা চৰাইৰ কিৰিলিত সাৰ পাই দেখিলোঁ সপোনৰ সেই ছোৱালীজনী গতি কৰিছিল অজান দেশলৈ। হয়তো উভতি নাহিব চাগে তাই, এটি ৰঙীন সপোন হয় মনৰ মাজত সপোনৰ শেৱালি গোন্ধ ল'বলৈ। ধন্যবাদ।